নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কে ছাৰৰ অভিনয়ত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ শিক্ষাগত অৰ্হতা কিমান বৰ্তমান তেওঁ পৰিয়ালত কোন কোন আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল কে ছাৰৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ শৰ্মা তেওঁ ঘৰ নগাঁৱত বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে তেওঁৰ জন্মৰ তাৰিখ হৈছে 4 ছেপ্টেম্বৰ তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ কলেজীয়া শিক্ষা লাভ কৰে আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ পৰা এতিয়া জানো আহক কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ পৰিয়ালৰ বিষয়ে তেওঁ পৰিয়ালত মাক পত্নী আৰু এটা পুত্ৰ সন্তান আছে মাকৰ নাম লীলা দেৱী আৰু দেউতাকৰ নাম স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মা তেওঁৰ পত্নীৰ নাম হৈছে ডিম্পী গোস্বামী বন্ধু বান্ধৱীসকল তেওঁৰ পুত্ৰৰ নাম হৈছে পিয়াংশ কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই 2013 চনৰে পৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি আহিছে আপোনালোকে বাৰু কে ছাৰৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন কে ছাৰে বহুকেইটা অসমীয়া মিউজিক ভিডিঅ'তো অভিনয় কৰিছে তাৰোপৰি কেইবাখনো অসমীয়া ফিল্মত অভিনয় কৰিছে তেওঁ অভিনয় কৰা ফিল্ম কেইখনমানৰ নাম হ'ল পুৱাৰ কোঁৱৰ প্ৰিয়াৰ প্ৰিয় জানমণি বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কে ছাৰৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি কে ছাৰৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব